ওদালগুৰি একটা লোকসভা নহ'ল ভাল সিহঁতৰ কাৰণে কিয়নো প্ৰমোদ বড়ো বা আবসু নেতাসকলে যিটো ৰোল লৈ আছে BTC ধ্বংস হ'বলৈ গৈ আছে আপোনালোকে চাওক এতিয়া তামোলপুৰ জুডিচিয়েল যিটো কোৰ্ট সাব ডিভিজনেল যিটো জুডিচিয়েল কোৰ্ট যিটো ৰঙিয়াত গ'ল BTC বাহিৰত হিচাপতো BTC ভিতৰতে আমাৰ মুছলপুৰত চলি আছিল মুছলপুৰতো চলি থাকিব লাগে আজি এটা পিছত এটা BTC সম্পত্তিবিলাক হৈ আছে প্ৰমোদে সেইটো বেছি পেলাই খাই আছে বিক্ৰী কৰিছে বুলি আমি ক'ব লাগিব প্ৰমোদ আবসু নেতাসকলে ইয়াত কিয় একো মাত মাতা নাই তামোলপুৰ সাব ডিভিজনেল জুডিচিয়েল কোৰ্টটো ৰঙিয়াত লৈ গ'ল ইয়াৰ ওপৰত কিয় মাত মাতা নাই মন্ত্ৰী আছে MLA আছে চৰকাৰ একেলগে আছে BJPৰ লগত এইবিলাক কিয় প্ৰটেষ্ট কৰিব পৰা নাই আচৰিত পাইছোঁ আমি BTC চৰকাৰ ভাঙে না নাভাঙে কেনেকৈ ভাঙে সিহঁতেতো এবছলুট মেজৰিটি না সিহঁতে চলাই আছে বিক্ৰী কৰিবলৈ বিক্ৰী কৰি পেলাই খাই আছে BTC সম্পত্তিটো একোটো কৰা নাই মুঠতে এইবিলাক কিয় কৰিছে ডিপাৰ্টমেণ্টটোতো দিছে আকৌ যিটো জুডিচিয়েল কোৰ্ট মুছলপুৰত চলি আছে সিহঁতৰ কেছবিলাক কিবা এতিয়া ৰঙিয়াত গ'ল এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক এইটো গৈ পেলাই আমি শেষ কৰিব নোৱাৰে মুঠতে আমি কণ্ডেম কৰিছোঁ আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰে যি নাহক যি নাহিলে আমি সেইবিলাক ৰাষ্ট্ৰপতিৰ হেৰি হৈ গ'ল অনুমোদন হৈ গ'ল ৰাষ্ট্ৰপতি এক্সেপ্ট দিলে আমি জানো তথাপিও সেইটো এই যিহেতু 6 শিডিউল এৰিয়া সেইটো আইনগতভাৱে আমি কিবা একটা চেলেঞ্জ কৰিব পাৰি লাগে এইটো আমি চাই আছোঁ যদি আইনগতভাৱে কিবা একটা চেলেঞ্জ কৰি পেলাই ৰাস্তা আছে চেলেঞ্জ কৰিব ইয়াৰ কাৰণে আমি চেলেঞ্জ কৰিম যদি ৰাস্তা নাই আমি কি কৰিম আমি চাই আছোঁ লিগেল ছাইডত ওদালগুৰি লোকসভা আমি পাবলৈ সক্ষম হয় না নহয় 6 শিডিউল এৰিয়াটো চাই পেলাই এইটো আইনগত আমি চাওঁ ছাৰ উচ্ছেদক লৈ কি ক'ব উচ্ছেদটো একপক্ষীয়ভাৱে হৈ আছে মুছলিমৰ ওপৰত হৈ আছে আৰু যোৱাকালি মই কি কয় বাক্সাত আহিছিলোঁ এই যে আংৰাখাটাটো মানে দিব বুলি কিবা লিষ্ট বনাই আছে বুলি আমি শুনিছোঁ সেইকাৰণে বেংগলী এৰিয়া আংৰাখাটাত গৈছোঁ কিন্তু এতিয়ালৈকে নটিছ হোৱা নাই কিন্তু ইহঁতে খুব ভয় খাই আছে আহিব লাগে এনেকুৱা ওদালগুৰি জিলাৰো গৰিয়াঝাৰ বা তেনেকুৱা অঞ্চলসমূহত নটিছ কৰিছে নাই মই যাম আজি ফুৰিব যাম মই গৰিয়াঝাৰত যাব লালফুলত যাব এই দুটা জেগাত মই যাব ফেৰেংগাই কি কৈছোঁ ফেৰেংগাই যোৱাকালি কৈছে যে বানাঞ্চলত থকা মানুহক কোনো কাৰণত হেৰি কৰা চব উচ্ছেদ কৰা হ'ব কিন্তু প্ৰমোদ বড়োৱে কৈছে যে ছাৰ আকৌ এইবিলাকক চিন্তা চৰ্চা কৰা হ'ব এই দুটা ফেৰেংগাটো BTCৰ মানুহ নহয় সি কি BTCৰ কথা কৈ আছে যিটো 2008হে আহিছে 2008হে আহিছে সি বৈৰাগত ফেৰেংগাৰ কথা কি কৈছে কোৱা নাই মই গুৰুত্ব নিদিওঁ কিন্তু BTCৰ মানুহ কোনোবা ক'লে মই চাম কিবা ৰিপ্লাই দিব পাৰে ফেৰেংগা বহিৰাগত নহয় কি ফেৰেংগা আমাৰ BTCৰ মানুহ নহয় না এই ধেমাজিৰ মানুহে দেখাওকচোন এই প্ৰমাণ পাৰিলে প্ৰমাণ দেখাওকচোন ফেৰেংগাই প্ৰমাণ দেখাওক ফেৰেংগাই BTCৰ 2003 চনত আগৰ পৰা আছে নেকি